জীৱনত তিনিটা বস্তু কেতিয়াও ঘূৰি নাহে। সময়, কথা আৰু সুযোগ। তিনিটা বস্তু হেৰুওৱা ঠিক নহয়। শান্তি, আশা আৰু সততা। তিনিটা বস্তুৰে পতন ঘটে। অহংকাৰ, মিছা আৰু হিংসা। তিনিটা বস্তু বহুত দামী। ভালপোৱা, আত্মবিশ্বাস আৰু বন্ধুত্ব। সময়ে সময়ে নিজকে আপডেট কৰা, নহ'লে এই পৃথিৱী তোমাক ব্যৱহাৰ কৰি এৰি দিব। হেজাৰজন বন্ধু পোৱা ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হৈছে এনেকুৱা এজন বন্ধু পোৱা, যেতিয়া পৃথিৱীৰ সকলো মানুহ তোমাৰ বিৰুদ্ধে থাকিব, তেতিয়া তেওঁ তোমাৰ কাষত থাকিব। চেষ্টা কৰা, পিছত ব্যৰ্থ হোৱা, কিন্তু চেষ্টা কৰাৰ পূৰ্বে কেতিয়াও হাৰ নামানিবা। ভালপোৱা পাপ নহয়, কিন্তু এজনৰ লগত সম্পৰ্কত থাকি আন এজনৰ লগত সম্পৰ্ক ৰখাটো মহাপাপ। মানুহৰ জীৱনত যিটো বস্তু থকা সকলোতকৈ বেছি প্ৰয়োজন, সেইটো হ'ল ধৈৰ্য। কাৰণ ভাল সময় পোৱাৰ বাবে ধৈৰ্যৰ প্ৰয়োজন, আৰু বেয়া সময়ক এৰাই যোৱাৰ বাবেও ধৈৰ্যৰে প্ৰয়োজন। জীৱনত কি পাইছ, কি পোৱা নাই সেইটো নাজানো, কিন্তু মানুহৰ কাষত একো আশা কৰা উচিত নহয় সেইটো ভালদৰে বুজি গৈছোঁ। মৃত্যুৰ যন্ত্ৰণাতকৈ মানসিক যন্ত্ৰণাটো বহুত বেছি দুখ দিয়ে। এটা সময়ত ইমানে মূৰ্খ আছিলোঁ, ভাবিছিলোঁ যে মানুহে শপত খাই কেতিয়াও মিছা কথা নকয়। টোপনিটো সেইজনে কাঢ়ি লৈ যায়, যিজনে এটা সময়ত কৈছিল বহুত ৰাতি হ'ল, এতিয়া শুই যোৱা। গছৰ পাত সৰাৰ পূৰ্বে তাৰ ৰং সলনি হৈ যায়, আৰু মানুহ সলনি হোৱাৰ পূৰ্বে তেওঁৰ কথা কোৱাৰ ধৰণ সলনি হৈ যায়। তোমাৰ প্ৰতি ভৰসা আছিল, বিশ্বাসো আছিল। পিছত বুজি পালোঁ সেইটো মোৰ বহুত ডাঙৰ ভুল আছিল।